everyone. মই এটা নতুন ইউটিউব চেনেল আৰম্ভ কৰিছোঁ। নামটো হৈছে Shantana Rani দাস। যদি মোৰ চেনেলটো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। আজি মই প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিব গৈছোঁ ৰাতিপুৱা প্ৰাতঃভ্ৰমণৰ পৰা। লগতে মোৰ গাঁওখনৰ লগতো আপোনালোকক পৰিচয় কৰাই দিওঁ। বলকচোন। যেনেকৈ গৈছে গুলিহে নিচা তেনেকৈ আৰু সেইদৰে আমি আহি আছোঁ খোজকাঢ়ি হাতত লাঠি আৰু আমাৰ কুকুৰৰ কাৰণে বাচিবলৈ আৰু বান্দৰৰ কাৰণে বাচিবলৈ হাতত লাঠি লৈ ৰাতিপুৱা খোজকাঢ়ি আহি আছোঁ। এয়া চাওক বান্দৰ, সেয়া বান্দৰ। আৰু ইয়াৰ পৰা চাওক সেইখন ব্ৰহ্মপুত্ৰ নদী, সেইটো উমানন্দ মন্দিৰ, সেনেকৈ নদীৰ কাষে কাষে ধুনীয়া পৰিৱেশ। ইয়াত চাওক, ইয়াত মহামৃত্যুৰ পানী শোধিত হৈ আছে। এয়া ৱালত অতি ক্ষুদ্ৰ গেট। ৱাটাৰ ছাপ্লাই ওলাব পাৰি। সেইফালে যাম আমি। চকলেটৰ চাৰিসীমা মূল মটৰে পাম দেখা। সেইটো চকলেটৰ মন্দিৰ। আৰু এইখন নদীখন, সেইটো মন্দিৰ, এখন ধুনীয়া নদী। আৰু এইয়া কামাখ্যা মন্দিৰ, কামাখ্যাৰ নীলাচল পাহাৰ, জাহাজ ঘাট, উত্তৰ-গুৱাহাটীৰ মাজগাঁও। সেইটো নামঘৰ, নগুৰাখেল নামঘৰ, জেগা প্ৰকল্প।